Welcome to SP Educare. SP Educare চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আজি মই বুজাবলৈ গৈ আছো ক্লাছ 10 ৰ মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী। এই চেপ্টাৰটোত বিশেষকৈ আমি চকুৰ বিষয়ে ক'ম আৰু চকুৰ কি বেমাৰ হ'ব পাৰে, কি চকুত বেমাৰ হ'লে কি আমি উপায় আছে, তাৰ কাৰণ আৰু তাৰ প্ৰতিকাৰৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে মনোযোগ দি ক্লাছটো তোমালোকে চাবা। চকুটো আমি প্ৰথম ড্ৰয়িং কৰি লওঁ। তোমালোকে কাঠ পেঞ্চিল দি ধুনীয়াকৈ বহীত আঁকিবা। মই তোমালোকক থুলমূলকৈ আঁকি দেখাই দিছোঁ, ঠিক আছে? ছবিটো এনেকৈ তোমালোকে ধুনীয়াকৈ আঁকি ল'বা। কিন্তু বৰ্ডত লক্ষ্য কৰা, তোমালোকে যোনটো বৰ্তমান তোমালোকে সচৰাচৰ যোনটো চকু দেখি আছা, এনেকুৱা টাইপৰ চকু দেখি আছা, কিন্তু চকুটোৰ গোটেই ভিতৰৰ পৰা চকুটো এটা বৃহৎ গোলকৰ নিচিনা, এটা গোলাকাৰ আকৃতি। আৰু এই যোনটো গোলকৰ আৱৰণে চকুটোক আৱৰি আছে, প্ৰায় গোলাকাৰ। গতিকে এই গোলকটোক তোমালোকৰ অক্ষি গোলক বুলি কয়। মানে চকুটোক আৱৰি থকা প্ৰায় গোলাকাৰ সদৃশ অংশখিনিক অক্ষি গোলক বুলি কোৱা হয়। গতিকে বুজি পাইছা অক্ষি গোলক কোনখিনি? এই গোটেই গোলকটোক কৈছে তোমাৰ অক্ষি গোলক। প্ৰায় গোলাকাৰ হয়, সম্পূৰ্ণ গোলাকাৰ কিয় নহয়? কাৰণ এইখিনি অকণমান তোমাৰ ওপৰ উফোৱা টাইপ। গতিকে চকুৰ যিটো চকুটোক আৱৰি থকা যোনটো গোলক, এই গোলকটোক কোৱা হয় তোমাৰ অক্ষি গোলক, ঠিক আছে? তাৰপিছত আহা তুমি কৰ্ণিয়া। এই অংশ যিটো অংশ দেখিছা, এই যিখন পৰ্দা দেখিছা, যদি পোহৰৰ ৰশ্মি এটা আহে, প্ৰথম তোমাৰ ক'ত হ'ব? তোমাৰ প্ৰতিসৰণ ক'ত হ'ব? কৰ্ণিয়াত হ'ব। আৰু এই কৰ্ণিয়াৰ মাজেৰে পোহৰৰ ৰশ্মি পাৰ হৈ যাব লাগিব। প্ৰথম ফাৰ্ষ্ট ষ্টেপ, চকুত পোহৰ সোমোৱা প্ৰথম ষ্টেপটো হৈছে তোমাৰ কৰ্ণিয়া। গতিকে তোমালোকে লিখা অক্ষি গোলক কাক বোলে? লিখা। ভিডিঅ'টো প'জ কৰি তোমালোকে লিখি ল'বা অক্ষি গোলক কাক বোলে? চকুটোক আৱৰি থকা, এই চকুটোক আৱৰি থকা প্ৰায় গোলাকাৰ অংশটোক অক্ষি গোলক বোলে। চকুটোক আৱৰি থকা প্ৰায় গোলাকাৰ অংশটোক, প্ৰায় শব্দটো কি কাৰণে ইউজ কৰিবা? কাৰণ এইটো সম্পূৰ্ণ গোলাকাৰ নহয়, অকণমান, সেইকাৰণে তোমালোকে প্ৰায় শব্দটো লিখিবা। লিখা চকুটোক আৱৰি থকা প্ৰায় গোলাকাৰ অংশটোক অক্ষি গোলক বোলে। আৰু তোমালোকে জানা গোলক এটা যদি আঁকিব লগা হৈ যায়, গোলকটো নিশ্চয় এডাল ব্যাস থাকিব। গতিকে সচৰাচৰ আমি এই অক্ষি গোলকটোৰ ব্যাস হৈছে তোমাৰ 2.3 চেণ্টিমিটাৰ। কাৰোবাৰ হয়তো চকুৰ 2.5 হ'ব পাৰে, কাৰোবাৰ 2.7 হ'ব পাৰে, কাৰোবাৰ 2.2 হ'ব পাৰে। গতিকে এভাৰেজ প্ৰায় তোমাৰ 2.3 চেণ্টিমিটাৰ। অক্ষি গোলকটোৰ যিডাল ব্যাস থাকিব, এই ব্যাসডালৰ মান প্ৰায় 2.3 চেণ্টিমিটাৰ। তলত এইটো লাইন লিখি ল'বা, ঠিক আছে? তোমালোকে অক্ষি গোলক বুজি পালা। এতিয়া আমি আহিম তোমাৰ কৰ্ণিয়া। কৰ্ণিয়া কাক বোলে? তোমালোকে লিখি লোৱা অক্ষি গোলকৰ, এইটো অক্ষি গোলক, এইটো গোটেইখিনি কি বুলি কৈছে? অক্ষি গোলক কৈছে। অক্ষি গোলকৰ সন্মুখ মানে এইটো চাইড, সন্মুখৰ তোমাৰ এই স্বচ্ছ অংশ কৰ্ণিয়া বোলে। স্বচ্ছ বুলি কি কাৰণে কৈছে? স্বচ্ছ পদাৰ্থ কাক কোৱা হয়? যিবিলাক পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে, যেনে তোমাৰ কাঁচ, পানী, এইবোৰ হৈছে স্বচ্ছ পদাৰ্থ। কিন্তু এই বৰ্ডখন স্বচ্ছ পদাৰ্থ হ'ব নেকি? এই বৰ্ডখন স্বচ্ছ পদাৰ্থ নহয়, কাৰণ ইয়াত যদি আমি টৰ্চ পোহৰ মাৰোঁ, পোহৰটো বৰ্ডৰ সিফালে পাৰ হৈ যাব নোৱাৰে, আৰু সেইবিলাকক কওঁ আমি অস্বচ্ছ। গতিকে এই স্বচ্ছ শব্দটোৰ মিনিংটো বুজি ল'বা। যিবিলাক পদাৰ্থৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে, সেইবিলাক পদাৰ্থক আমি স্বচ্ছ পদাৰ্থ বুলি কওঁ। আৰু সেই মাধ্যমটো, যিটো মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে, সেই মাধ্যমটোক আমি স্বচ্ছ মাধ্যম বুলি কওঁ। গতিকে এই কৰ্ণিয়াৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে, সেইটো কাৰণে এইখনক আমি স্বচ্ছ বুলি কৈছোঁ। তোমালোকে লিখা অক্ষি গোলকৰ সন্মুখৰ স্বচ্ছ অংশ কৰ্ণিয়া বোলে। হ'ল, লিখিলা। আৰু এই চকুত যিমান পোহৰ সোমাব,
চকুত সোমোৱা পোহৰৰ ৰশ্মিৰ অধিকাংশ প্ৰতিসৰণ কৰ্ণিয়াৰ বহিঃপৃষ্ঠত গৈছে। এইখন তোমাৰ কৰ্ণিয়া। এতিয়া এই কৰ্ণিয়াৰ বহিঃপৃষ্ঠ মানে এইটো হৈছে তোমাৰ বাহিৰৰ চাইড। চকুত যিমান পোহৰৰ ৰশ্মি সোমাব চব তোমাৰ কৰ্ণিয়াৰ বহিঃপৃষ্ঠত প্ৰতিসৰণ ঘটে। গতিকে চকুত সোমোৱা তোমাৰ চকুত পোহৰ সোমাবৰ কাৰণে ফাৰ্ষ্ট ষ্টেপটো তোমাৰ কৰ্ণিয়াৰ পৰা ষ্টাৰ্ট হয় আৰু কৰ্ণিয়াৰ মাজেৰে পোহৰ সোমালেহে আমি বস্তু এটা দেখোঁ। গতিকে মনত ৰাখিবা যে অক্ষি গোলকৰ সন্মুখৰ স্বচ্ছ যোনটো স্বচ্ছ পৰ্দা, যোনখন স্বচ্ছ মাধ্যম, সেই মাধ্যমটোকে তোমাৰ কৰ্ণিয়া বুলি কোৱা হয় আৰু এই কৰ্ণিয়াৰ মাজেৰে পোহৰৰ ৰশ্মিৰ প্ৰতিসৰণ ঘটে। ঠিক আছে, বুজি পালা? অক্ষি গোলক বুজি পালা, কৰ্ণিয়া বুজি পালা। এতিয়া আমি আহিম ইৰিছ, মানে আইৰিছ বুলি কয় তোমাৰ ইংলিছত আৰু অসমীয়াত লিখা আছে ইৰিছ বা চকু পতা। আমি চবেই জানো চকু পতা। চকু পতা আমি সকলোৱে গম পাওঁ এখন চকু পতা। আমাৰ যদি কিবা এটা বস্তু ধৰা চাপ'জ তুমি ঘপককৈ আন্ধাৰৰ ফালে চাই আছা, ঘপককৈ তুমি পোহৰৰ ফালে চাবা, চোৱাৰ লগে লগে অট'মেটিক চকুৰ পতা দুখন মোচ খাই যায়, যায়নে নাযায়? গতিকে কি কাৰণে মোচ খাই যায় সেই কাৰণটো আমি শিকিম বাৰু, কিন্তু সেই যোনখন চকুৰ পতা তাকে আমি ইৰিছ বা চকুৰ পতা বুলি কোৱা হয়। ইয়াতে কলা কলা আখৰেৰে মই তোমালোকক দেখাই দিছোঁ এই চকুৰ পতা। এই দুখন হৈছে তোমাৰ চকুৰ পতা। এতিয়া তোমালোকে লিখা চকুৰ পতা কাক বোলে? কৰ্ণিয়াৰ পিছফালে থকা, এখন কৰ্ণিয়া তোমালোকে দেখিছা, লক্ষ্য কৰিছা তোমালোকে এইখন কৰ্ণিয়া। কৰ্ণিয়াৰ পিছফালে থকা এখন পদাৰ্থই চকুৰ মণিৰ আকাৰ, কৰ্ণিয়াৰ পিছফালে থকা, তোমালোকে মই কথাখিনি কওঁতে ছবিটো চাই যাবা। কৰ্ণিয়াৰ পিছফালে থকা এখন পদাৰ্থই চকুৰ মণিৰ আকাৰ, চকুটোৰ মণিৰ আকাৰ, আকাৰ মানে হৈছে তোমাৰ কিমান আকাৰৰ হ'ব পাৰে, সেই আকাৰ নিয়ন্ত্ৰণ কৰে, তাকে চকুৰ পতা বুলি কোৱা হয়। অৰ্থাৎ তোমাৰ লিখিলা তোমালোকে ছবি, কৰ্ণিয়াৰ পাছফালে থকা এইখন দেখিছা নহয় চকুৰ পতা, এখন পদাৰ্থই চকুটোৰ এই মণিটোৰ আকাৰ নিৰ্ণয় কৰে, আকাৰ নিয়ন্ত্ৰণ কৰে। এই চকুৰ পতাই কেতিয়াবা চকুৰ মণিটো এনেকৈ ঢাক খাই দিয়ে কিবা যদি ঘপককৈ পোহৰ আহে, আৰু কেতিয়াবা তোমাৰ যেতিয়া আমি কমফৰ্ট ফিল কৰোঁ তেতিয়া আমাৰ চকুটো অট'মেটিক মেল খাই যায়। বুজি পাইছা এতিয়া? চকুৰ পতা বা ইৰিছ। তোমালোকক পৰীক্ষাত সুধিব পাই ইৰিছ কাক বোলে। আমি এনেই চকুৰ পতা বুলি চবেই জানো, কিন্তু ইৰিছ কি বস্তু নেজানো। গতিকে চকুৰ পতা আৰু ইৰিছ একেই বস্তু, এটাই নাম, তাৰ খালি নাম দুটা বেলেগ বেলেগ, অৰ্থ একে। ঠিক আছে, বুজি পালা? এতিয়া তোমালোকে চোৱা চকুৰ পতা, এই দুখন চকুৰ পতা, চকুৰ পতাৰ মাজত থকা, মাজত দেখিছা এইটো এটা বিন্দুৰ নিচিনা, মাৰ্বল গুটিটোৰ নিচিনা, চকুৰ পতাৰ মাজত থকা এই ছিদ্ৰটো, চকুৰ পতাৰ মাজত থকা ছিদ্ৰটোক চকুৰ মণি বুলি কোৱা হয়। বুজি পাইছা? এতিয়া তোমালোকে নোটছ কৰা, মণি কাক বোলে সেইটো লিখি লোৱা। চকুৰ পতাৰ মাজত থকা ছিদ্ৰটোক চকুৰ মণি বোলা হয় আৰু ই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে। মানে চকুৰ মণিটোৱে কি কৰে, চকুৰ মণিটোৱে কি কৰে, তোমাৰ চকুত সোমোৱা পোহৰৰ নিয়ন্ত্ৰণ কৰে আৰু নিয়মীয়া কৰে। তোমালোকক যদি সোধে চকুৰ মণিৰ কাম কি, তেতিয়া তোমালোকে ক'ব লাগিব যে চকুৰ মণিয়ে চকুত সোমোৱা পোহৰৰ নিয়ন্ত্ৰণ আৰু নিয়মীয়া কৰে। এতিয়া বুজি পালা চকুৰ মণি কি বস্তু? মানে চকুৰ পতাৰ মাজত থকা, ঠিক সোঁ মাজত থকা এই ছিদ্ৰটোকে চকুৰ মণি বুলি কোৱা হয়। কৰ্ণিয়াৰ পাছফালে থকা তোমাৰ অংশখিনিক ইৰিছ বা চকুৰ পতা বুলি কোৱা হয়। অক্ষি গোলকটো বুজি পালা? এটা, দুটা, তিনিটা, চাৰিটা বস্তু তোমালোকে বুজি পালা হ'ল। এতিয়া নেক্সট আহিম। এতিয়া তোমালোকে চোৱা এই লেন্সখন দিছো যে, লেন্স, তোমালোকে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ নামৰ চেপ্টাৰটো যদি পঢ়িছা তোমালোকে নিশ্চয় জানা লেন্স কি বস্তু, হয়নে নহয়? লেন্স আমি এনেই পাইছোঁ কাঁচৰ লেন্স, হয়নে নহয়? কিন্তু চকুৰ ভিতৰত যিখন লেন্স আছে
সেই লেন্সখন তোমাৰ কাছেৰে নিৰ্মিত হ'ব নেকি তুমি কোৱাচোন কাছেৰে যদি নিৰ্মিত হ'লে হয় আমাৰ চকুত এনেই কিবা এটা সৰু বস্তু এটা সোমালে চকুটো খচখচাই থাকে যদি কাছৰ লেন্স এখন তোমাৰ ভিতৰত থাকিল হয় কেনেকুৱা লাগি থাকিব গতিকে চকুৰ ভিতৰত থকা লেন্সখন কাছেৰে নিৰ্মিত নহয় চকুৰ ভিতৰত থকা লেন্সখন এবিধ জেলি সদৃশ পদাৰ্থৰ দ্বাৰা গঠিত আৰু এই লেন্সখন সময় সাপেক্ষে তোমাৰ সংকোচন হয় আৰু সময় সাপেক্ষে তোমাৰ সম্প্ৰসাৰণ হয় আৰু এই লেন্সখনক তোমাৰ উত্তল লেন্স বুলি কোৱা হয় তোমালোকে নিশ্চয় পাইছা উত্তল লেন্স পোহৰৰ প্ৰতিফলনৰ চেপ্টাৰটোত তোমালোকে উত্তল লেন্স পাইছা উত্তল লেন্সৰ এটা মুখ্য অক্ষ থাকে আৰু এই মুখ্য অক্ষত যদি তোমাৰ এটা লক্ষ্য বস্তু থাকে তেতিয়া পোহৰৰ ৰশ্মি প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ যিটো বিন্দুত কটাকটি কৰে সেইটোক মুখ্য ফকাছ বুলি কয় হয়নে নকয় মুখ্য ফকাছ বুলি কয় ধৰা এনেকৈ পোহৰৰ ৰশ্মি গৈছে যাই কিনে ফকাছত কটাকটি কৰিছে তেতিয়া প্ৰতিবিম্বটো য'ত কটাকটি কৰে তাত প্ৰতিবিম্বৰ সৃষ্টি হয় তেতিয়া আমি বস্তু এটাৰ প্ৰতিবিম্ব দেখা পাওঁ হয়নে নহয় ঠিক তেনেকৈ ইয়াতে যিখন উত্তল লেন্স আছে পোহৰৰ ৰশ্মি আহি তোমালোকক মই ছাইডত আঁকি দিছোঁ এইখন হৈছে চকুৰ লেন্সখন ধৰা পোহৰৰ ৰশ্মি সমান্তৰালভাৱে আহিছে সমান্তৰালভাৱে আহি প্ৰতিফলনৰ পাছত তোমাৰ এনেকৈ এটা বিন্দুত মিলিত হৈছে এইটো ধৰা গোলকটো এটা বিন্দুত মিলিত হৈছে আৰু প্ৰতিবিম্বটো তোমাৰ ইয়াতে গঠিত হৈছে আৰু এই প্ৰতিবিম্বটো তোমালোকে সকলোৱে জানা উত্তল লেন্সত হট আৰু ওলোটা প্ৰতিবিম্বৰ সৃষ্টি হয় গতিকে এইখন যিহেতুকে উত্তল লেন্স গতিকে ইয়াতে হট আৰু ওলোটা প্ৰতিবিম্বৰ সৃষ্টি হ'ব আৰু এই যেতিয়া প্ৰতিবিম্বটো সৃষ্টি হ'ব তেতিয়া এই ঠাইখিনিকে আমি কোৱা হয় অক্ষিপথ আৰু ৰেটিনা এইখিনি চোৱা তোমালোকে ধুনীয়াকৈ অলপ কেমেৰাটো জুম কৰি দিয়া এইখিনি হৈছে তোমাৰ অক্ষিপথ আৰু বা ৰেটিনা এটাই নাম অক্ষিপথ বুলিও কয় ৰেটিনা বুলিও কয় যেতিয়া পোহৰৰ ৰশ্মি প্ৰতিফলন ঘটে প্ৰতিফলনৰ পাছত আহি কিনে যদি এই ৰেটিনাত পৰে তেতিয়া আমি বস্তু এটা দেখা পাওঁ আমাক যদি সোধে এতিয়া পৰীক্ষাত আমি বস্তু এটা কেনেকৈ দেখা পাওঁ তেতিয়া তোমালোকে ক'ব লাগিব যে বস্তুটোৰ পৰা অহা পোহৰৰ ৰশ্মি প্ৰথম কাৰ মাজেৰে যাব প্ৰথম যাব কৰ্ণিয়াৰ মাজেৰে প্ৰতিফলন ঘটি যাই কিনে লেন্সত পৰিব তাৰপিছত লেন্সখন যিহেতুকে উত্তল লেন্স গতিকে পোহৰৰ ৰশ্মি তোমাৰ কি হ'ব এটা বিন্দুৰ ফালে অভিহাৰী হ'ব উত্তল লেন্সখনক আমি কি লেন্স বুলি কওঁ অভিহাৰী লেন্স বুলি কওঁ এটা নিৰ্দিষ্ট বিন্দুৰ ফালে অভিহাৰী হ'ব আৰু সেই বিন্দুটোত দুডাল ৰেখাই কটাকটি কৰি তোমাৰ ক'ত আহি পৰিব তোমাৰ ৰেটিনাত আহি পৰিব যেতিয়া ৰেটিনাত আহি পৰিব তেতিয়া এই ৰেটিনাত কিছুমান তোমাৰ এইখন হৈছে সংবেদনশীল মানে তাতে কিবা এটা বস্তু কৰিলে সংবেদন পুৰা স্পৰ্শকাতৰ মানে তোমাৰ তাতে স্নায়ু কিছুমান থাকে সৰু এই স্নায়ুবিলাকে তোমাৰ এই স্নায়ুৰে যায় এইডাল হৈছে তোমাৰ নেত্ৰ স্নায়ু এই যাই কিনে মগজুক তোমাৰ কৈ দিয়ে যে আমি অমুক বস্তু এটা দেখিছোঁ তেতিয়া আমি বস্তুটো দেখা পাওঁ বুজি পালা এতিয়া বস্তু এটা আমি কেনেকৈ দেখা পাওঁ এতিয়া তোমালোকে লিখা অক্ষিপথ বা ৰেটিনা কাক বোলে লিখা তোমালোকে বঢ়িয়াকৈ কলম কাগজ লৈ থাকা চকুৰ পিছবেৰ এখন পিছবেৰ হয়নে নহয় চকুৰ পিছ বেৰত স্নায়ুৰে গঠিত মই ক'লোনে স্নায়ুৰে গঠিত চকুৰ পিছ বেৰত স্নায়ুৰে গঠিত আলোক সংবেদী যিখন পৰ্দা এখন পৰ্দা বুলি কৈছে গম পাইছা নাই আলোক সংবেদী পৰ্দাখনক ৰেটিনা বোলে আলোক সংবেদী বুলি কিয় কৈছে আলোক সংবেদী এই শব্দটো তোমালোকে লিখি লোৱা আলোক সংবেদী চকুৰ পিছফালে থকা এইটো চকুৰ পিছফাল হ'ল চকুৰ পিছফালে থকা এই যিখন পৰ্দা মই ৰঙা ৰং কৰি দিছোঁ এই পৰ্দাখনক তোমাৰ আলোক সংবেদী পৰ্দা বুলি কয় এই পৰ্দাখনক আলোক সংবেদী পৰ্দা এই গোটেই অংশখিনিক আমি ৰেটিনা বুলি কওঁ আৰু ৰেটিনাত যেতিয়া পোহৰৰ প্ৰতিবিম্ব এটা আহি পৰিব তেতিয়া আমি বস্তু এটা দেখাম তোমালোকে লিখিলা অক্ষিপথ কাক বোলে লিখিলা এতিয়া তোমালোকে লিখি ৰাখা কোনো বস্তুৰ পৰা অহা পোহৰৰ ৰশ্মিয়ে ইয়াক মানে অক্ষিপথ বা ৰেটিনাক হট আৰু ওলোটা হট প্ৰতিবিম্ববিলাক ওলোটা বুলি তোমালোকে জানা হট আৰু তোমাৰ ওলোটা প্ৰতিবিম্ব গঠন কৰে ক'ত গঠন কৰে ৰেটিনাত গঠন কৰে ঠিক আছে লিখিলা তাৰপিছত তোমালোকে চোৱা চিলিয়াৰী পেশী
এই চিলিয়াৰী পেশী বস্তুটোনো কি আগতে নামটো চাই লোৱা চিলিয়াৰী পেশী চিলিয়াৰী পেশী মানে কি এই বস্তুটো তোমালোকে মনোযোগেৰে চোৱা এইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় তোমালোকৰ চকুৰ ক্ষেত্ৰত এই দুটা বস্তু দেখিছা তুমি এই বস্তু দুটা দেখিছা অলপ জুম কৰি দিয়া এই বস্তু দুটা দেখিছা চকুৰ যোনখন লেন্সৰ ওপৰ ফালে এটা বস্তু আছে তলৰ ফালে এটা বস্তু আছে এই বস্তু দুটা এনেকৈ ধৰি আছে লেন্সখনক এই দুটা অংশকে কৈছে তোমাৰ চিলিয়াৰী পেশী আৰু এই চিলিয়াৰী পেশীৰ কাম কি জানানে তোমালোকে চিলিয়াৰী পেশীৰ কাম কি জানানে তোমালোকে গোটেইখিনি ছবিটো আঁকিলা মই এইখিনি মুচি দিওঁ বৰ্তমান চিলিয়াৰী পেশীটো বুজাই লওঁ ঠিক আছে বহুত দেখা গ'লে মানে খিচিমিচি দেখা যায় গতিকে মই বুজাই থকাৰ কাৰণে তোমালোকক পাৰ্টকৈ দেখাইছোঁ বস্তুটো এইকেইটা থাকক বাৰু চকুটো এই বস্তুখিনি হৈছে তোমাৰ এই কলা এইখিনি বস্তু হৈছে তোমাৰ চিলিয়াৰী পেশী এই চিলিয়াৰী পেশীৰ কাম কি জানানে তোমালোকে এই যিখন লেন্স দেখিছা এইখন হৈছে তোমাৰ উত্তল লেন্স হয়নে নহয় এই লেন্সখন হৈছে উত্তল লেন্স এই চিলিয়াৰী পেশী জনাৰ আগতে তোমালোকে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলন নামৰ চেপ্টাৰটোত তোমালোকে পাই আহিছিলা যে লেন্সৰ ক্ষমতা কি বুলি বুজায় পি লেন্সৰ ক্ষমতা ইকুৱেলটো 1/f মানে লেন্সৰ ক্ষমতা পিৰে বুজায় আৰু এইটো হৈছে তোমাৰ ফকাছ দৈৰ্ঘ্য এতিয়া সাপোজ তুমি চোৱা এখন ক্ষীণ লেন্স এইখন হৈছে তোমাৰ ক্ষীণ লেন্স আৰু এখন হৈছে তোমাৰ শকত লেন্স দেখিছা এতিয়া ধৰা পোহৰৰ ৰশ্মি ধৰা লক্ষ্য বস্তু তোমাৰ অসীমত আছে তেতিয়া তোমাৰ পোহৰৰ ৰশ্মি সমান্তৰালভাৱে যাব সমান্তৰালভাৱে যোৱা পোহৰৰ ৰশ্মিবিলাক প্ৰতিফলনৰ পাছত তোমাৰ এটা নিৰ্দিষ্ট বিন্দুৰ ফালে গুচি আহে নাই তেতিয়া দেখিছা তুমি সেম অসীমৰ পৰা অহা এই শকত লেন্সখনত পোহৰৰ ৰশ্মি প্ৰতিফলনৰ পাছত তোমাৰ পোহৰৰ ৰশ্মি কি হ'ব বেকা হৈ যাব বেকা হোৱাৰ পিছত তোমাৰ পোহৰৰ ৰশ্মি এতিয়া প্ৰতিবিম্বটো গঠন হ'ব এই দুটা ক্ষেত্ৰত তুমি দেখিছা এটা যদি তোমাৰ মুখ্য অক্ষ হয় এটা যদি মুখ্য অক্ষ হয় ইয়াতে দেখিছা ফকাছ দৈৰ্ঘ্যটো তোমাৰ বেছি ফকাছ দৈৰ্ঘ্য আমি ক'ৰ পৰা জোখো আলোক কেন্দ্ৰৰ পৰা জোখো এইটো হৈছে আলোক কেন্দ্ৰ আৰু এইখন লেন্সৰ হৈছে এইটো আলোক কেন্দ্ৰ ইয়াতে ধৰা এফৰ মান যদি তুমি সাপোজ জুকি চালা 2 সেন্টিমিটাৰ পাইছা কিন্তু ইয়াতে তুমি ফকাছ দৈৰ্ঘ্য তুমি কিমান পাবা 4 সেন্টিমিটাৰ পাবা এই ক্ষীণ লেন্সখনৰ তোমাৰ লেন্সৰ ক্ষমতা কম ক্ষীণ লেন্স এখনৰ ক্ষমতা কম সেইকাৰণে হি এই সমান্তৰালভাৱে অহা পোহৰৰ ৰশ্মিডাল কমকৈ বেকা কৰিছে সেইকাৰণে ফকাছ দূৰত্বটো বাঢ়ি গৈছে আৰু শকত লেন্সখনৰ ক্ষমতা বেছি কাৰণে ই তোমাৰ বেকা কৰা পৰিমাণটো সেইখনৰ তুলনাত বেছি সেইটো কাৰণে তোমাৰ এই ফকাছ দৈৰ্ঘ্যটো তোমাৰ কম হৈছে অৰ্থাৎ লেন্সৰ ক্ষমতা যিখন লেন্সৰ বেছি বা যিখন লেন্স বেছি শকত তাৰ ফকাছ দৈৰ্ঘ্য তোমাৰ কম হয় আৰু যিখন লেন্স ক্ষীণ তাৰ ফকাছ দৈৰ্ঘ্যটো তোমাৰ বেছি হয় বুজি পালা এই বস্তুটো কি কাৰণে বুজি পাব লাগে এই চিলিয়াৰী পেশীৰ ক্ষেত্ৰত তোমালোকে কি কাৰণে জানিব লাগে কাৰণ তোমাৰ ধৰা তোমাৰ এইটো চকু মই এতিয়া আঁকি দিছোঁ এইখন হৈছে উত্তল লেন্স আৰু তোমাৰ এইটো ধৰা চকু হ'ল এইখিনি অকণমান তোমালোকে এনেকৈ দি দিবা আৰু এইখিনি বস্তুটো জাষ্ট বুজি লোৱা এইখন হৈছে তোমাৰ এই দুটা অংশ হৈছে তোমাৰ চিলিয়াৰী পেশী ঠিক আছে এই দুটা অংশ হৈছে চিলিয়াৰী পেশী এতিয়া তোমাৰ এইখিনিত এটা লক্ষ্য বস্তু আছে ধৰা এইখিনিত এটা বস্তু আছে এই বস্তুটোৰ পৰা যোৱা পোহৰৰ ৰশ্মি তোমাৰ এনেকৈ গ'ল পোহৰৰ ৰশ্মি গ'ল যাই কিনে তোমাৰ প্ৰতিফলনৰ পাছত ৰেটিনাত পৰিল আৰু ৰেটিনাত পৰিলে আমি বস্তুটো দেখা পাম নে নাই ৰেটিনাত পৰিলেহে আমি বস্তু এটা দেখা পাম ধৰা তোমাৰ পোহৰৰ ৰশ্মিটো ধৰা বস্তুটো এইখিনিত আছে বস্তুটো যদি ইয়াৰ পৰা এতিয়া পোহৰৰ ৰশ্মি এনেকৈ গৈছে ওচৰ যিমান চাপিব তেতিয়া তাৰ বেকা কৰা পৰিমাণটো কমকৈ বেকা কৰিব কমকৈ যেতিয়া বেকা কৰিব তেতিয়া পোহৰৰ ৰশ্মি তোমাৰ দাপোনখনৰ পোহৰৰ ৰশ্মি তোমাৰ কি হ'ব এনেকৈ যাই পৰিল পোহৰৰ ৰশ্মি তোমাৰ ক'ত সৃষ্টি হ'ল তোমাৰ ৰেটিনাৰ পাছফালে হ'ল
এই যেতিয়া ৰেটিনাৰ পিছফালে থকা যেন লাগিব তেতিয়া আমি বস্তুটো ধোৱা ধোৱা দেখা পাওঁ, বস্তুটো দেখা নাপাওঁ। ৰেটিনাত যদি পৰে তেতিয়াহে আমি দেখা পাওঁ। কিন্তু এই চিলিয়াৰী পেশীয়ে কি কৰে জানানে, এই বস্তুটো বেলেঞ্চ কৰি ৰাখে, তোমাক পিছফালে যাবলৈ নিদিয়ে। এই তেতিয়া কি কৰিব, তোমাৰ লেন্সখন, এই ক্ষীণ লেন্সখন, ইয়াতে মই আঁকি দিছোঁ, এই ক্ষীণ লেন্সখন তোমাৰ অলপ শকত কৰি দিব, শকত কৰি দিব, গম পাইছানে? শকত কৰি যেতিয়া দিব, তোমাৰ পোহৰৰ ৰশ্মি এবাৰ গ'ল, এইটো ধৰা তোমাৰ চকুটো শকত কৰি দিয়াৰ লগে লগে ই বেকা বেছিকৈ কৰিব, পোহৰৰ ৰশ্মিডাল বেকা কৰি দিলে ই ৰেটিনাত পৰিব পৰা ছিষ্টেমত কৰি দিব, বুজিছা? এই অট'মেটিক এইটো বস্তুটো। এই চিলিয়াৰী পেশীৰ কাম আছে হৈছে তোমাৰ লেন্সখন চেপেটা কৰি দিয়া, চেপেটা কৰি দিলে শকত হ'ব আৰু কেতিয়াবা টানি দিব। টানি কেতিয়া দিব, ধৰা তোমাৰ লক্ষ্য বস্তু দূৰত আছে, দূৰত আছে, বুজি লোৱা এই বস্তুটো বহুত ইম্পৰ্টেণ্ট। এই বস্তুটো যেতিয়া এইফালে যাব তেতিয়া আমি বস্তুটো দেখা নাপাওঁ, হয়নে নহয়? কিন্তু আমাক দেখা পোৱাত কোনে কামটো সহায় কৰিব, চিলিয়াৰী পেশীয়ে কৰিব। চিলিয়াৰী পেশীয়ে কি কৰিব, তোমাৰ এই দুটা ছাইডত তোমাৰ হেঁচা প্ৰয়োগ কৰি এই ক্ষীণ লেন্সখন, এইখন কি লেন্স আছিল, ক্ষীণ লেন্স, হয়নে নহয়? ক্ষীণ লেন্সখন তোমাৰ দুটা ছাইডে হেঁচা দি কিনে কি কৰি দিলে, শকত কৰি দিলে। শকত কৰি দিলে মানে কি, লেন্সৰ ক্ষমতাটো বঢ়াই দিলে। যেতিয়া ক্ষমতা পি পাৱাৰ বাঢ়ি যাব তেতিয়া আমি পঢ়ি আহিছোঁ যে ফকাছ দৈৰ্ঘ্য কমি যাব। অলপ আগতে পঢ়ি আহিছিলোঁ পি, আৰু মই তোমালোকক পোহৰৰ প্ৰতিফলনত কৈছিলোঁ পিৰ মান যেতিয়া বাঢ়ি যাব তেতিয়া ফকাছ দৈৰ্ঘ্য কমি যাব, আৰু পিৰ মান যেতিয়া তোমাৰ কমি যাব তেতিয়া ফকাছ দৈৰ্ঘ্য বাঢ়ি যাব। আণ্ডাৰষ্টেণ্ড, বুজি পাইছা? এতিয়া লেন্সখন শকত হ'ল মানে কি হ'ল, লেন্সখন শকত হ'ল মানে হৈছে লেন্সখনৰ ক্ষমতা বাঢ়ি গৈছে। লেন্সখনৰ ক্ষমতা বাঢ়ি যোৱাৰ লগে লগে কি হৈছে, লেন্সখনৰ ফকাছ দৈৰ্ঘ্যটো কমি গৈছে। যিখন লেন্সৰ ফকাছ দৈৰ্ঘ্য আছিল বাহিৰত, আছিল নে নাই, তাৰপিছত কমি যায় ক'ত পৰিল, ৰেটিনাত পৰিল। আৰু ৰেটিনাত কিয় পৰাৰ লগে লগে আমি বস্তুটো দেখা পাম। এই চিলিয়াৰী পেশীয়ে কি কৰে, তোমাৰ যেতিয়া বস্তু এটা ওচৰত আহে, ধৰা এইখিনিত এটা ধৰা তোমাৰ কিবা এটা বস্তু আছে, ধৰা ডাষ্টাৰটো আছে বা এই পেঞ্চিলডালেই আছে, এইখিনিত আছে, এইখিনিৰ পৰা আমি ধুনীয়াকৈ দেখা পাই আছোঁ। তাৰপিছত যদি আৰু ওচৰ চপাই যাওঁ তেতিয়া ক্ৰমান্বয়ে ই লেন্সখন চেপেটা কৰি দিব, চেপেটা কৰি দিলে তাৰ ক্ষমতা বাঢ়ি যাব। বাঢ়ি গ'লে তোমাৰ সি মানে আল্টিমেটলি সি পোহৰৰ ৰশ্মিটো ক'ত পেলাব, ৰেটিনাত পেলাব। আৰু এই যিখন লেন্সখন এবাৰ টানি দিয়া, একবাৰ চেপেটা টানি কেতিয়া দিব, চাপ'জ তোমাৰ পোহৰৰ এতিয়া ধৰা এইডাল পেঞ্চিলডাল মই ইয়াতে ৰাখিলোঁ, ইয়াতে ৰাখি দিয়াৰ লগে লগে ইয়াৰ পৰা পোহৰৰ ৰশ্মি গ'ল, ধৰা এইখন লেন্সৰ ক্ষেত্ৰত লেন্সে একো পৰিৱৰ্তন হোৱা নাই, তেতিয়া তোমাৰ পোহৰৰ ৰশ্মিটোৱে এইখিনিত কটাকটি কৰিব, প্ৰতিফলন। এইখিনিত যেতিয়া কটাকটি কৰিব তেতিয়া আমি বস্তুটো দেখা পাম নেকি, নাপাওঁ, ধোৱা ধোৱা দেখা পাম। কিয় দেখা নাপাওঁ, কাৰণ ৰেটিনাত পৰা নাই এতিয়াও। ৰেটিনাত পৰিলেহে আমি দেখা পাম। তেতিয়া এই চিলিয়াৰী পেশীয়ে কি কৰিব, এই লেন্সখন অকণমান কি কৰিব, টানি দিব। টানি দিয়াৰ লগে লগে এই শকত লেন্সখন কি হ'ব, ক্ষীণ হ'ব। ক্ষীণ হোৱাৰ লগে লগে কি কৰিব, তোমাৰ ই পোহৰৰ ৰশ্মিটো কমকৈ বেকা কৰিব। যেতিয়া কমকৈ বেকা কৰিব, এনেকৈ কমকৈ বেকা কৰিব, কমকৈ বেকা কৰাৰ পিছত ই যাই কিনে আল্টিমেটলি ৰেটিনাত যাই কিনে পৰিব। ৰেটিনাত পৰাৰ লগে লগে আমি বস্তুটো দেখা পাওঁ। মানে চিলিয়াৰী পেশীয়ে কি কৰে, আমাক বস্তু এটা দেখাত ওচৰত যাক, ওচৰত গ'লে কি কৰে, তোমাৰ লেন্সৰ ক্ষমতা বঢ়াই দিয়ে, মানে লেন্সৰ ক্ষমতা বঢ়াই দিয়ে। আৰু যেতিয়া দূৰত যাওক তেতিয়া লেন্সৰ ক্ষমতা কমাই দিয়ে, ক্ষীণ কৰি দিয়ে। আল্টিমেটলি তোমাৰ ৰেটিনাত ৰশ্মি দুডাল কটাকটি কৰিব লাগিব, আৰু ৰেটিনাত হত আৰু ওলোটা প্ৰতিবিম্বৰ সৃষ্টি হ'ব লাগিব, তেতিয়াহে আমি বস্তুটো দেখা পাম। চিলিয়াৰী পেশী ভাবিছোঁ মই তোমালোকে ভালকৈ বুজি পাইছা, আৰু বুজি পোৱা নাই যদি ভিডিঅ'টো প'ষ্ট কৰি কৰি ধুনীয়াকৈ বুজি ল'বা। আৰু এতিয়া তোমালোকে লিখা, কাক বোলে লিখা। চকুৰ এইটো চকু হয়নে নহয়, চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য, চকুৰ লেন্সৰ এই ফকাছ দৈৰ্ঘ্যটো দেখিছানে, একবাৰ ফকাছ দৈৰ্ঘ্য এইখিনিত আছিল আৰু একবাৰ হৈছে ইয়াতে ফকাছ দৈৰ্ঘ্য, হয়নে নহয়? মানে পোহৰৰ প্ৰতিসৰণৰ পাছত পোহৰৰ ৰশ্মিয়ে যিটো বিন্দুত কটাকটি কৰে তাকে ফকাছ দৈৰ্ঘ্য বা মুখ্য ফকাছ বোলে। গতিকে তোমাৰ লেন্স চোৱা, এখন ক্ষীণ লেন্সত তোমাৰ শকত কৰি দিলে, মানে আল্টিমেটলি কি কৰিলে, ফকাছ দৈৰ্ঘ্যৰ সাল সলনি কৰিলে। সেইকাৰণে আমি লিখিব লাগিব চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সাল সলনি কৰি, চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সাল সলনি কৰি
ওচৰত বা দূৰত থকা বস্তু ৰেটিনাত ফকাছ কৰিব পৰা ফকাছ ফকাছ দৈৰ্ঘ্য আৰু ফকাছ বেলেগ ফকাছ মানে তাত শ্ব' কৰিব পৰা মানে তাত দেখুৱাব পৰা ফকাছ কৰিব পৰা সামৰ্থ্য চকুৰ উপযোজন ক্ষমতা বুলি কোৱা হয় চকুৰ উপযোজন ক্ষমতা বুলি কোৱা হয় মানে চিলিয়াৰী পেশীয়ে যিখিনি কাম কৰাৰ ক্ষমতা সেই ক্ষমতাখিনিক আমি চকুৰ উপযোজন ক্ষমতা বুলি কোৱা হয় আৰু তোমাৰ চিলিয়াৰী পেশীৰ তলত লিখি থৈ দিয়া চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য এইটো ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰাত চিলিয়াৰী পেশীয়ে সহায় কৰে এইটো তোমাৰ চাইবা লিখিলা চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সালসলনি কৰাতে চিলিয়াৰী পেশীয়ে সহায় কৰে আৰু চিলিয়াৰী পেশীয়ে এই যোনটো চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সালসলনি কৰা এই ক্ষমতাটোক চকুৰ উপযোজন ক্ষমতা বুলি কোৱা হয় তোমালোকৰ পৰীক্ষাত আহিব পাৰে চকুৰ উপযোজন ক্ষমতা কাক বোলে তেতিয়া তোমালোকে আশা কৰো ভালকে লিখিব পাৰিবা ঠিক আছে আজিলে ভিডিঅ'টো মই ইমানতে তোমালোকৰ ভিডিঅ'টো শেষ কৰিলো নেক্সট ক্লাছত আমি শিকিম চকুৰ বিকাৰ কি বেমাৰ থাকিব পাৰে আৰু সেই বেমাৰৰ প্ৰতিকাৰ কি আৰু এই বেমাৰবিলাকৰ কাৰণ কি কাৰণ এইখন এখন উত্তৰ লেন্স কিছুমান কেনেকুৱা এটা এনে জাষ্ট মই এক্সাম্পল এটা দিছোঁ কিছুমান এনেকুৱা মানুহ আছে তোমাৰ ওচৰৰ বস্তু দেখা নাপায় আৰু কিছুমান এনেকুৱা মানুহ আছে দূৰৰ বস্তু দেখা নাপায় এতিয়া কি কাৰণত সেই বেমাৰবোৰ হয় আৰু সেই বেমাৰবোৰৰ প্ৰতিকাৰ কি সেইখিনি জানিবৰ কাৰণে তোমালোকে অনুগ্ৰহ কৰি নেক্সট ভিডিঅ'টোৰ কাৰণে অপেক্ষা কৰি থাকিবা থেংক ইউ